নমস্কাৰ বন্ধুসকল, আসাম টিচাৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক নিশ্চয় ভালে আছে। তো আপোনালোকে হয়তো গম পাইছে, ভাৰত চৰকাৰে ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ কাৰ্যসূচী হাতত লৈছে। আৰু ইয়াৰ বাবে ভাৰত চৰকাৰে এটা ৱেবছাইট মুকলি কৰি দিছে। আৰু ইয়াতে আপুনি আপোনাৰ ঘৰত পতাকা উত্তোলন কৰি পতাকাৰ সৈতে এখন চেলফি উঠি এই ৱেবছাইটটোত আপলোড কৰিব লাগিব। তো আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। আপুনি কেনেকৈ আপলোড কৰিব মই সেইটো কৈ আছোঁ। তো প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি ল'ব আৰু ইয়াতে চাৰ্চ কৰি দিব হৰ ঘৰ তিৰংগা। চাৰ্চ কৰি দিয়াৰ পিছত ইয়াতে দেখিব যিটো নেকি ২ নম্বৰত আছে অপশ্যন হৰ ঘৰ তিৰংগা, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দেখা পাব আপুনি পিন এ ফ্লেগ। তো আপুনি তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ নাম আৰু মোবাইল নাম্বাৰ দিব লাগিব। তো আপুনি নামটো আৰু মোবাইল নাম্বাৰটো দি দিব। মই ইয়াতে নাম আৰু মোবাইল নাম্বাৰ এটা দি দিছোঁ। তো নাম আৰু মোবাইল নাম্বাৰ দিয়াৰ পিছত নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এটা পেজ খোল খাব। ইয়াতে দেখা পাব লোকেশ্যন ফাউণ্ড। তো আপুনি লোকেশ্যন ফাউণ্ড হোৱাৰ পিছত পিন এ ফ্লেগত ক্লিক কৰি দিব। তো এতিয়া আপুনি আপোনাৰ চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব। ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰি দিব আৰু আপোনাৰ চাৰ্টিফিকেটটো ডাউনলোড হৈ যাব। তো এতিয়া আপুনি অলপ বেক আহিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। তলত দেখা পাব আপলোড চেলফি উইথ ফ্লেগ। তো আপুনি তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। ইয়াতে আপুনি আপোনাৰ নামটো লিখিব। নামটো লিখাৰ পিছত তলত দেখিব ব্ৰাউজ এ ফাইল। ব্ৰাউজ এ ফাইলত ক্লিক কৰি দিব। আপুনি আপোনাৰ ফটোখন চিলেক্ট কৰিব। চিলেক্ট কৰি ডাউন কৰি দিব। তো এতিয়া আপুনি ইয়াতে আই হেয়াৰত টিক মাৰ্ক কৰিব আৰু তলত ছাবমিট বুলি আছে, ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ফটোখন আপলোড ছাকচেছফুলি হৈ যাব। তো বন্ধুসকল, আজিলৈ এইখিনিয়ে আছিল। আশা কৰিছোঁ আপোনালোকে ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে যেন।